নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি যিহেতু কাতি বিহু, কাতি বিহু মানে যিকোনো সকাম নিকাম হ'লে মানে কাম চাম থাকেই আৰু বিহু বুলি ক'লে অলপ বেছিয়ে হয়। কালিয়ে মই কাপোৰ চাপোৰ ধুই থৈছিলোঁ, কিন্তু হ'লেও ঘৰ মুচিবলৈ বাকী আছিলে। আজি ঘৰটো মুচি লওঁ। ঘৰ মুচাৰ পিছত আকৌ চোতাল আছেই। মুঠতে কাম 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 আৰু ইমান কাম আছে নহয়। মানুহৰ কাম কেতিয়াও শেষ নহয়। বলকচোন আজি কি কাম কৰোঁ তাকে চাওঁ। আৰু এইখিনি কাপোৰ মই ধুই মেলি থৈ দিছোঁ, কুচনখিনি ৰ'দত দিছোঁ আৰু সেইখিনি অনাৰ পিছত এইখিনি পাৰি দিম। সেইটো কাৰণে জপা নাই, মানে জাপিওনো কিলা আকৌ পাৰিবই লাগিব, জপাই নাই, এনেকৈ থৈ দিছোঁ আৰু আজি পাৰি দিম, হৈ যাব। আৰু এইবাৰ ঘৰটো সাৰি লওঁ। ৰুমটো মুচি ল'লোঁ আৰু ৰুমটো মুচাৰ পিছতে পৰ্দাখিনিও যিহেতু ধোৱা আছিলে আৰু সেইখনো ইয়াতে লগাই দিলোঁ। তাৰপিছত আৰু এতিয়া বাকীকেইটা ৰুম মুচি লওঁ। বাকীকেইটা ৰুম কৈ থাকিব নাই আৰু মুঠতে গোটেই ঘৰটোৱে মুচিম। আৰু জানেই আৰু ঘৰখনত ময়ে অকলে বোৱাৰী আৰু কৰিবই লাগিব চব কাম, নিজে নকৰিলে কোনে কৰিব। সেয়া লাগি আছোঁ আৰু গৰমটো ইমানেই পেলাইছে, একদম ক'বই নালাগে আৰু ইমান গৰম নহয়। তাতে ঘৰটো এইটো পকা ঘৰটো মুচা হৈ গ'ল, এতিয়া কেঁচা ঘৰটো মুচিব আছে। আৰু চোতালখন সেইডোখৰ দেখিছে কিমান ৰ'দ পৰি আছে, সেইডোখৰ মুচিব লাগিব। এতিয়া নুমুচোঁ, অলপ ঠাণ্ডা হৈ লওক তাৰপিছতে মুচিম। কিন্তু কেঁচা ঘৰটো মুচিবলৈ মাটি অলপ আনি লওঁগৈ, তাৰপিছত মুচিব লাগিব। আৰু সিহঁতক এবাৰ চাই লওঁ, ইমান মৰম লগাকৈ শুই আছে। চকু যিহেতু মেলিলে, চকু মেলিলে, কুকুৰে 15 দিনত চকু মেলে। এইবাৰহে গম পাইছোঁ, আগতে মানে ইমান গুৰুত্ব নিদিওঁ, কিন্তু এইবাৰ গম পালোঁ যে 15 দিনত চকু মেলে বুলি। ইমান মৰম লগা। কি কৰিছা? বলিদান দিছোঁ ফুলা বুঢ়া। আৰু এইপিনে মায়ে চুলি কালাৰ কৰি আছে। আৰু কোচো লৈ লৈছোঁ, এয়া মাটি আনি লওঁগৈ। মাটি যিহেতু ৰঙা মাটি নাই, ইয়াতে পুখুৰী এটা খান্দিছিলে, আপোনালোকক আগতে দেখাইছিলোঁৱেই। কিন্তু এতিয়া আৰু অলপ বহল কৰি দিলে পুখুৰীটো। মানে পুখুৰী খান্দিবলৈ ইমান ইচ্ছা নাছিলে, কিন্তু ব্ৰইলাৰ ঘৰত মাটি ভৰাবলগীয়া হ'ল। ইয়াৰ পৰা নি পিনে ভৰালেগৈ আৰু পুখুৰী দেখিছে, আগতে ইমানডোখৰ আছিলে, এতিয়া এডোখৰ বঢ়াই দিলে। আৰু ইয়াৰ পৰাই অকণমান মাটি লৈ যাওঁ মুচিবলৈ। আগতে এবাৰ নিছিলোঁ, আকৌ এবাৰ লৈ যাওঁ। যেতিয়ালৈকে পানী ফুল নহয় তেতিয়ালৈকে ব্যৱহাৰ কৰিব পাৰিম। লেতেৰা নাই হোৱা, মাটিখিনি দেখিছে ৰঙাই হৈ আছে। গৰমতে গৰম। আৰু এইখিনি লৈ লৈছোঁ মাটি, এইবাৰ গৈ থাকোঁ আৰু ঘৰ মোচা, কাপোৰ ধোৱা সেইবোৰ কাম হৈ গ'ল। কিন্তু চানাখিনি বাচিবলৈ আছিলে, এইখিনি বুট দেখিছে, এইখিনি বাচি ল'লোঁ। আৰু এইখিনি আচল মেইন, যদিহে এইখিনি নোহোৱাহেঁতেন তেনেহ'লে মোৰ ইমানখিনি মেহনত এনেই গ'লহেঁতেন। আৰু মই পাহৰি আছিলোঁ, যেতিয়া মাটি আনিব গৈছিলোঁ তেতিয়া মানে মায়ে কোৱা শুনিলোঁ। আৰু তাৰপিছত পটাপট আহি পিনে এইখিনি বাচি ল'লোঁ। আৰু এইখিনি বাচি পিনে এতিয়া তিয়াই থ'ম, তেতিয়াহে হ'বগৈ। নহ'লে এতিয়া 12:30 পাৰ হ'ল। তাৰপিছত এইখিনি এতিয়া কৰি লওঁ, তিয়াই লওঁ, তাৰপিছত বাকীখিনি কাম কৰিম। বাকীখিনি কাম মানে বেছি কাম নাই, পিঠা অলপমান খুন্দিব লাগিব। বিহু যেতিয়া, যিয়ে বিহু নহওক, পিঠা অলপ খুন্দিব লাগিব। বাকী ইমান যিটিবোৰ নবনাওঁ, কিন্তু তেলপিঠা কেইটামান বনাই থ'ম আৰু পকা মিঠৈ কেইটামান বনাম বুলি ভাবিছোঁ। চাই লওঁ কি হয়।
60% মান কাম কমপ্লিট হ'ল আৰু এতিয়া চোতালখন মুচিবলৈ লৈছোঁ আৰু ৰ'দটোও গ'ল আৰু হ'লেও আছে। এয়া এইডোখৰ ছাঁ পৰিছে, সেইটো কাৰণে এইডোখৰ মচি লওঁ বুলি লৈছোঁ আৰু ইয়াতে পানী ছটিয়াই লৈছোঁ। যিমানহে ধূলি ইয়াতে পানী দি লৈছোঁ, তাৰপিছত ইয়াত গোবৰ দি মুচি দিম। পিঠা খুন্দিম বুলি ভাবিছিলোঁ, কিন্তু ওচৰৰ পাজৰে যিহেতু পিঠা নুখুন্দো বুলি কৈছে আৰু আটা দিয়ে কাম চলাই দিম বুলি কৈছে আৰু। তাৰপিছত মই এতিয়া ভাবিছোঁ মোৰনো কিহে পাইছিলে যে চাউলখিনি তিয়াই ল'বলৈ বুলি, আৰু এটা কাম নিজে বহাই লোৱাৰ আগতে হ'ল আৰু উপায় নাই, তিয়ালোঁ যেতিয়া এতিয়া বনাবই লাগিব। আৰু তিওৱাটোও অলপ দেৰি হ'ল নেকি, সেইটো কাৰণে চাউলখিনি এতিয়ালৈকে টোক খোৱাই নাই। এয়া চাওকচোন, চাউল পানীয়ে হৈ আছে। আৰু কি ক'ব, কয় নহয় কিবা এটা কথাত নিজৰ ভৰিত নিজে কুঠা মৰা বুলি, ঠিক তেনেকুৱাই হৈছে আৰু মোৰ। বৰ্তাহঁতৰ ঘৰৰ পৰা তুলসী পুলিও লৈ আহিলোঁগৈ। এইকেইটা দেখিছে, এইকেইটা এতিয়া মই ইয়াতে ৰুই দিব লাগিব। ইয়াত মানে সাৰ দি দিছোঁ, এইখিনি দেখিছে। আৰু এয়া মোৰ তুলসী পুলি ৰুই হৈ গ'ল, ইয়াতে মুচি দিলে হৈ যাব আৰু। বিহু বুলি নহয়, আচলতে কাতি পূজাহে হ'ব লাগিছিলে। ইমান মাহ প্ৰসাদ দিয়া, কিবা কিবি কৰা, মানে এখন সকাম পতাগতেই লাগে। এতিয়া সন্ধিয়া হ'বলৈ হৈছে, সন্ধিয়া মানে 3:30 বাজি পাৰ হ'ল আৰু টেডিবে যিহেতু নামঘৰলৈ যাব আৰু নামঘৰলৈ যোৱাটো আমাৰ নিয়ম হয়। এয়া মই মোনা ৰেডি কৰি থৈছোঁ, ইয়াতে পাত দিছোঁ, মানে তামোল পাণ ধূপ আৰু চাকি এনেকৈ শলিতা আৰু চলাই সেইবিলাক দিয়া হৈছে ইয়াতে। আৰু মোনাটো ইয়াতে উলিয়াই থৈ দিছোঁ, সি যাব তাৰপিছত লৈ যাব আৰু ঘৰৰ নামত চাকি দিব, সিমানেই আৰু। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক নামঘৰৰ অলপ সময় দেখাব বিচাৰিছোঁ। মই নামঘৰলৈ নাই যোৱা, টেডিবে গৈছিলে আৰু সেই টেডিবকে অলপ ভিডিঅ' মানে শ্বুট কৰি আনিব কৈছিলোঁ আৰু তেওঁ এয়া কৰি আনিছে, আপোনালোকে দেখা পাইছে। ইয়াত যিখিনি চাকি দিয়া হৈছে তাত মানে নিজৰ ঘৰৰ পৰিয়ালৰ মংগলৰ কাৰণে চাকি দিয়া হয় আৰু লগতে যেইজন সদস্য থাকে পৰিয়ালৰ, সেই 3জন থাকিলে 3জনৰ নামত 3খন চাকি আৰু 4জন থাকিলে 4খন তেনেকৈ দিয়া হয়। তাৰ বাহিৰেও নামঘৰৰ গুৰুজনালৈ বুলি এখন আৰু দধিহালৰ বুলি এখন দিয়া হয়। আৰু মই ভালকৈ নাজানো, আৰু শৰাই দিয়া হয়, শৰাইত মাহ প্ৰসাদ তেনেকৈ দিয়া হয়। তাৰপিছত তেনেকৈ সেৱা চেৱা কৰি মেলি সেনেকৈয়ে কাতি বিহুটো পালন কৰা হয় আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদিহে কোনোবা ভিডিঅ'ত নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো বজাই অল কৰি দিব। আৰু আজিলৈ বাই বাই।